2021 চনৰ ডিসেম্বৰ মাহত আমাৰ সকলোৰে মৰমৰ আৰু সকলোৰে পৰিচিত নীলমণি ফুকন ডাঙৰীয়ালৈ 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। ঠিক তেনেকৈ কোনকানী ভাষাৰ ঔপন্যাসিক দামোদৰ মুজাওলৈ 2021 বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হয়। জ্ঞানপীঠ বঁটা লাভ কৰা নীলমণি ফুকন ডাঙৰীয়া হৈছে তৃতীয় গৰাকী অসমীয়া সাহিত্যিক। ইয়াৰ আগতে 2000 চনত মামণি ৰয়ছম গোস্বামী বাইদেউলৈ এই বঁটা প্ৰদান কৰা হয় আৰু 1979 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়ালৈ এই বঁটা প্ৰদান কৰা হয়। বন্ধুসকল আহকচোন আজি আমি এই ভিডিঅ'টোৰ যোগেদি জ্ঞানপীঠ বঁটানো কি, ইয়াক কোনে দিয়ে, কাক আৰু কেতিয়া দিয়ে এই বিষয়ে কিছু কথা থুলমূলকৈ আজি আলোচনা কৰিম। জ্ঞানপীঠ বঁটা হৈছে ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান। দ্য টাইমছ অফ ইণ্ডিয়া বাতৰি কাকতৰ প্ৰকাশক সাহু শান্তি প্ৰসাদ জৈন পৰিয়ালৰ দ্বাৰা গঠন কৰা ভাৰতীয় জ্ঞানপীঠ নামৰ এটা ট্ৰাষ্টৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে 14 লাখ নগদ টকা অথবা 19,000 US ডলাৰ লগত এখন মানপত্ৰ বা ফলক আৰু সৰস্বতীৰ এটা ব্ৰঞ্জৰ মূৰ্তি। ইংৰাজী আৰু ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত থকা আধুনিক ভাৰতীয় ভাষাসমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে এই বঁটা প্ৰতি বছৰে প্ৰদান কৰা হয়। 1965 চনত মালয়ালম ভাষাৰ সাহিত্যিক জি শংকৰ কুৰুপলৈ এই বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হয়। 1981 চনলৈকে কোনো এক সাহিত্যিকৰ তেখেতৰ উৎকৃষ্ট মানৰ সৃষ্টিৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল যদিও 1982 চনৰ পৰা এজন লেখকৰ সামগ্ৰিক সাহিত্য কৃতিৰ মূল্যায়ন কৰি এই বঁটা প্ৰদান কৰাৰ নিয়ম প্ৰস্তুত কৰা হয়। বৰ্তমানলৈকে মৰণোত্তৰভাৱে কোনো সাহিত্যিককে জ্ঞানপীঠ বঁটা প্ৰদান কৰা হোৱা নাই। বন্ধুসকল ভাৰতীয় জ্ঞানপীঠে 2021 চনত নীলমণি ফুকনক সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে 2020 বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে। জ্ঞানপীঠ বঁটা লাভ কৰা নীলমণি ফুকন হৈছে তৃতীয়গৰাকী অসমীয়া সাহিত্যিক। ইয়াৰ আগতে 1979 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়ালৈ আৰু 2000 চনত মামণি ৰয়ছম গোস্বামী বাইদেউক এই বঁটা প্ৰদান কৰা হয়। নীলমণি ফুকন ডাঙৰীয়া হৈছে অসমীয়া ভাষাৰ এজন কবি, কলা সমালোচক, অধ্যাপক আৰু সাহিত্যিক। তেওঁ অসমীয়া ভাষাৰ কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায়। তেখেতৰ উল্লেখযোগ্য কৰ্ম হ'ল সূৰ্য হেনো নামি আহে এই নদীয়েদি, কবিতা আৰু গোলাপী জামুৰ লগ্ন। কবিতা শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক 1981 চনত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয়। 1990 চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে তেখেতক সন্মানিত কৰে। ইয়াৰ উপৰি 1991 চনত ছগনলাল জৈন বঁটা, 1997 চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য একাডেমীৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিকৰ সন্মান সাহিত্য একাডেমী ফেলো 2002 চনত প্ৰদান কৰা হয়। কবি নীলমণি ফুকনক 2019 বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ডি.লিট উপাধিৰে সন্মানিত কৰে। বন্ধুসকল কবি নীলমণি ফুকনৰ সৃষ্টিৰাজিৰ বিষয়ে কিছু মই ইয়াতে লিখি দিবলৈ চেষ্টা কৰিছোঁ। যিসকলে ইণ্টাৰেষ্টেড তেখেতলোকে ভিডিঅ'টো পজ কৰি এবাৰ পঢ়ি ল'ব পাৰিব। কবি নীলমণি ফুকনক বাগ্মীবৰ নীলমণি ফুকনৰ লগত যাতে কনফিউজ নকৰে। বাগ্মীবৰ নীলমণি ফুকনক যাক আমি ককা নামেৰে সকলোৱে জানো, তেওঁ হৈছে এগৰাকী সাহিত্যিক, এগৰাকী ৰাজনীতিবিদ, সুবক্তা, কবি, সম্পাদক আৰু এগৰাকী ব্যৱসায়ী। তেওঁৰ প্ৰায়বোৰ কবিতাই আছিল চনেটগ্ৰহী। বন্ধুসকল মামণি ৰয়ছম গোস্বামী হৈছে অসমৰ দ্বিতীয়গৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেওঁৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী, সততে যাক আমি মামণি বাইদেউ হিচাপেও জানো। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলীৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ডক্টৰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে। গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰা ডক্টৰ গোস্বামীৰ ৰচনাৰ ভিতৰত উল্লেখযোগ্য উপন্যাস হৈছে আহিৰণ, চেনাবৰ শ্ৰুত, নীলকণ্ঠী ব্ৰজ, মামৰে ধৰা তৰোৱাল, তেজ আৰু ধূলিৰে ধূসৰিত পৃষ্ঠা, দঁতাল হাতীৰ উঁয়ে ধৰা হাওদা, আধা লেখা দস্তাবেজ, সংস্কাৰ, উদয় ভানুৰ চৰিত্ৰ ইত্যাদি। ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে 1982 চনত সাহিত্য একাডেমী বঁটা আৰু 2000 চনত ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰিছিল। অসমৰ জনপ্ৰিয় এই সাহিত্যিকগৰাকীয়ে অসমৰ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী অসম অৰ্থাৎ যাক আমি আলফা বুলি কওঁ, এই আলফাক অস্ত্ৰ সম্বৰণ আৰু জনজীৱনলৈ প্ৰত্যাৱৰ্তনৰ বাবে আহ্বান জনাই চৰকাৰ আৰু সংগঠনটোৰ আলোচনাৰ জৰিয়তে শান্তি স্থাপনৰ বাবে তেখেতে প্ৰচেষ্টা কৰিছিলে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা মামণি ৰয়ছম বাইদেউৰ বৈবাহিক জীৱন খুবেই দুখ লগা আছিলে। বিবাহৰ 18 মাহৰ পিছতে এটা পথ দুৰ্ঘটনাত তেখেতৰ স্বামীৰ মৃত্যু হয়। স্বামীৰ মৃত্যুৰ পিছত মামণি ৰয়ছম গোস্বামী
মানসিকভাৱে বিষাদগ্ৰস্ত হৈ পৰে 1988 চনত প্ৰকাশ পোৱা আত্মজীৱনী আধা লেখা দস্তাবেজত তেওঁ লিখিছে যে হতাশাৰ কাৰণে তেওঁ কেতিয়াবা আত্মহত্যাৰ কথাও ভাবিছিল তেওঁক সান্তনা দিবলৈ শৈশৱৰ স্মৃতি আৰু দেউতাকৰ স্মৃতিৰ বাহিৰে অন্য একো সমল নাছিল 1968 চনত মামণি ৰয়ছম গোস্বামী গোৱালপাৰাৰ সৈনিক স্কুলত শিক্ষকতা কৰিবলৈ লয় কিছুদিন পিছত তেখেতৰ শিক্ষক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ পৰামৰ্শক্ৰমে বৃন্দাবনত থাকিবলৈ গুচি যায় তাতে থকা সময়ত 1969 চনত বৃন্দাবন ইনষ্টিটিউট অফ অৰিয়েণ্টেল ফিলছফিত উপেন্দ্ৰনাথ চন্দ্ৰ লেখাৰুৰ অধীনত গৱেষণা আৰম্ভ কৰিছিল বৃন্দাবনৰ বিচিত্ৰ অভিজ্ঞতাৰ ভিত্তিতে মামণি ৰয়ছম গোস্বামীয়ে পৰৱৰ্তী কালত তেখেতৰ এখন অন্যতম শক্তিশালী উপন্যাস নীলকণ্ঠী ব্ৰজ ৰচনা কৰে 1971 চনত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা সাহিত্য অধ্যয়ন বিভাগত অসমীয়া বিষয়ৰ অধ্যাপিকা হিচাপে যোগদান কৰে আৰু ইয়াৰ পৰাই সেই বিভাগৰ মুৰব্বী ৰূপে অৱসৰ গ্ৰহণ কৰিছিল তুলসীদাসৰ ৰামচৰিতমানস আৰু মাধৱ কন্দলীৰ ৰামায়ণৰ তুলনামূলক অধ্যয়নৰ বাবে তেখেতে 1972 চনত বৃন্দাবন ইনষ্টিটিউট অফ অৰিয়েণ্টেল ফিলছফিৰ পৰা ডক্টৰেট ডিগ্ৰীও লাভ কৰিছিল ডক্টৰ মামণি বাইদেউৰ সৃষ্টিৰাজিৰ বিষয়ে মই ইয়াতে থুলমূলকৈ লিখি দিছোঁ ভিডিঅ'টো পজ কৰি আপোনালোকে এবাৰ পঢ়ি চাব পাৰিব মামণি ৰয়ছম বাইদেউক বহুতো বঁটা আৰু সন্মানেৰে সন্মানিত কৰা হয় সকলোবোৰ বঁটাৰ নাম মই ক'বলৈ অলপ অসুবিধা হ'ব তথাপি মই দুই এটাৰ নাম মই কৈ দিছোঁ 1982 চনত মামৰে ধৰা তৰোৱাল নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে 1988 চনত অসম সাহিত্য সভা বঁটা লাভ কৰে 1989 চনত ভাৰত নিৰ্মাণ বঁটা 2000 চনত জ্ঞানপীঠ বঁটা 2002 চনত মামণি ৰয়ছম গোস্বামী বাইদেউলৈ পদ্মশ্ৰী বঁটা আগবঢ়োৱা হয় যদিও তেখেতে এই বঁটা অস্বীকাৰ কৰে 2013 চনত মৰণোত্তৰভাৱে তেখেতলৈ অসম ৰত্ন বঁটা প্ৰদান কৰা হয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে অসমৰ প্ৰথমগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী তেওঁ একেৰাহে এগৰাকী গল্পকাৰ ঔপন্যাসিক কবি নিবন্ধকাৰ আৰু সাংবাদিক আছিল তেওঁ 1979 চনত মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰে 1961 চনত ইয়াৰিংগম নামৰ গ্ৰন্থখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটাও লাভ কৰিছিল 1983 পৰা 1985 বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ সভাপতি হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল সফৰাই চাহবাগিচাত জন্মগ্ৰহণ কৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই যোৰহাটৰ পৰা তেখেতে হাইস্কুল কমপ্লিট কৰে কটন কলেজৰ পৰা 1943 চনত বিজ্ঞান শাখাত তেখেতে হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰে 1945 চনত তেখেতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰে 1951 চনত তেখেতে পুনৰ BA কমপ্লিট কৰে পিছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী তেখেতে লাভ কৰে 1977 চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু তেখেতৰ গৱেষণাৰ বিষয় আছিল অসমীয়া সাহিত্যত ব্যংগ আৰু হাস্যৰস ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সৃষ্টিৰাজিৰ বিষয়ে মই ইয়াতে লিখি দিছোঁ ভিডিঅ'টো পজ কৰি আপোনালোকে এবাৰ পঢ়ি ল'ব পাৰিব স্বীকৃতি আৰু সন্মানৰ ভিতৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক 1961 চনত সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয় 1979 চনত জ্ঞানপীঠ বঁটাৰে তেখেতক সন্মানিত কৰা হয় আৰু 1983 পৰা 1985 চনলৈকে তেখেতে অসম সাহিত্য সভাৰ বঙাইগাঁও অধিৱেশনৰ সভাপতি আছিল বন্ধুসকল জ্ঞানপীঠ বঁটাৰ বিষয়ে আজি কিছু কথা আমি থুলমূলকৈ এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিলোঁ মোৰ নাম দিব্যজ্যোতি নাথ মোৰ এটা ইউটিউব চেনেল আছে দিব্যজ্যোতিজ ব্লগ বুলি আৰু একেটা নামতে মোৰ এটা ফেচবুক পেজো আছে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে মোৰ যিটো ফেচবুক পেজ আছে সেই পেজটো আপোনালোকে এটা লাইক কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ নমস্কাৰ